প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ'টো চাই যদি ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বৰ ডাঙৰ জংঘল এখন আছিল। তাত এহাল চৰাই বাস কৰিছিল। কেইদিনমান পিছতে সিহঁতৰ দুটা পোৱালি জন্ম হ'ল আৰু চৰাইকেইটা নিজৰ পোৱালিকেইটাৰ সৈতে বহুত সুখেৰে জীৱন কটাবলৈ ধৰিলে। এদিন আহাৰ আনিবলৈ যাওঁতে পোৱালিকেইটাৰ দেউতাকক চিকাৰীয়ে মাৰি পেলালে। পোৱালিকেইটাৰ দেউতাক মৰাৰ পাছত চৰাইজনীৰ বৰ কষ্ট হৈছিল। চৰাইজনীয়ে বৰ কষ্ট কৰি পোৱালিকেইটাক পোহপাল দিছিল। কেইদিনমান ধৰি ধাৰাসাৰে বৰষুণ দি আছিল আৰু বৰষুণ নেৰা হৈছিল। সিফালে মাকে আহাৰ আনিবলৈ যাবলৈ নোৱাৰা হ'ল। পোৱালিকেইটাও ভোকত বৰকৈ চিঞৰিবলৈ ধৰিছে। চৰাই পোৱালিকেইটা কি কৰিব এতিয়া? মাকে বৰ চিন্তাত পৰিলে। মাকে ভাবিলে, কিন্তু নগ'লেওতো উপায় নাই, পোৱালিকেইটা ভোকতে মৰিব বুলি মাকজনী যেন তেন কৰি এই ধাৰাসাৰ বৰষুণত ওলাই গ'ল। মাকৰ পাখিবোৰো তিয়াই পেলালে বৰষুণে। মাকে কোনোমতে আহাৰ বিচাৰি আনি পোৱালিকেইটাক খাবলৈ দিলে। পোৱালিকেইটা খোৱাৰ পাছতেহে মাকৰ মনটো ভাল লাগিল।